আজি ইমান দেৰি হ'ল এটাও মানুহ নাইচোন কি যে হ'ব সে ঐ আজি ৰাস্তাত ছোৱালী এজনী নাই সঁচাবি ঐ অংকু তই মাছ মাৰিবলৈ বাদ দে আৰু আমাৰ ভাইৰাছ নাই নহয় কৰোণাটো ঘূৰি নাই নহয় হ'লেহে গম পাবি বাৰু আজি তই কিয় মন মাৰি আছ আজি নাই জীৱনত বহুত দুখ কাৰণ আমি চবকে মন খুলি ক'ব নোৱাৰোঁ আমি যে ল'ৰা হ'ব হ'ব ৰামায়ণ নেমেলিবি এতিয়া ছোৱালী এজনী পতাই দিব লাগিব তেতিয়াহে তাৰ গতি আমাৰ তাইৰ লগৰ পৰীক্ষা পতাই দিম নেকি ভালেই হ'ব নাই আৰু দেই ঐ ৰ আকৌ আমিও যাম নহয় ৰ হ'ব মই কৈছো শুন মই কৈছিলো তাক এবাৰ নিজে মেছেজ কৰি বৰ মৰম কৰিব আচলতে ছোৱালীৰ লগত তাৰ সম্পৰ্কই নাই ঐ পল আজি আদি আৰু আকাশ নাই অহা নেকি আহিব বাৰু তই পৰীক কৈছিলি নি আদিৰ কথা কৈছিলোঁ কি কৈছিলি তাই আদিক মেছেজ কৰিবলৈ কৈছে ঐ তহঁত কেতিয়া পালি হ'ব বাদ দে বাৰু আদি মই যে তোক কৈছিলোঁ পৰীৰ কথা তোক মেছেজ কৰিব কৈছে তহঁতৰ কাম নাই আৰু কাম নাই তই কামটো কৰচোন কৰ হ'ব দে তহঁতে কোৱাৰ বাবে মই মেছেজ কৰিছোঁ এই আছা হ'ব এতিয়া যাওঁ বৈ দৌৰোঁগৈ অঁ বে দেখিছই নহয় অসম চৰকাৰে আছাম পুলিচৰ ইণ্টাৰভিউ কেতিয়া পাতে ঠিক নাই বৈ এতিয়া আমি এতিয়াৰ পৰাই সাজু হ'বগৈ লাগিব অঁ বৈ 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 হেল্ল' আদি অঁ হেল্ল' পৰী আমি এবাৰ লগ কৰিব পাৰিম নেকি আমি লগ পোৱাই নাই নহয় এবাৰো ঠিক আছে তেন্তে কাইলৈ লগ পাম কালিলৈ হ'ব দিয়া অ'কে অ'কে
অঁ হেল্ল' প্ৰিয়া, কালিলৈ মোক পৰীয়ে বৰপাত্ৰ পুখুৰী পাৰত লগ কৰিবলৈ মাতিছে। আদি শুনচোন, তই ঘৰত আছনে? অঁ মই ঘৰতে আছোঁ। অঁ হ'ব দে। হ'ব দে। পাপা, পাপা। ঐ শুনাচোন, কাইলৈ মোৰ আজিলৈ প্ৰথম ডেটিং। আমি মানে খবৰ কৰিব লৈছোঁ, তোমাৰ বাইকখন কাইলৈ দি দিবাচোন দেই। অ'কে, থেংক ইউ পল। ঐ আমাৰ ফালৰ পৰা এইটোকে লওঁ। থেংক ইউ দেই, তহঁতি মোৰ সঁচাকৈয়ে প্ৰকৃত বন্ধু। তাইলে কিন্তু গিফ্ট এটা লৈ যাবি, আৰু তই ভাল কাপোৰ এযোৰ কিনিবলৈ নাপাহৰিবি কিন্তু। আৰু শুন, যাওঁতে পলৰ বাইকখন লৈ যাবি দেই। ঐ কাইলৈ কিন্তু ভালকৈ লগ কৰিবি দেই। সঁচাকৈ যে আজি মনটো বহুত ভাল লাগিছে। আদিও যে গাৰ্লফ্ৰেণ্ড এজনী হ'ল। সঁচাকৈ সি বহুত মৰমীয়ালো। দুখীয়া ঘৰ হ'ব পাৰে, কিন্তু অন্তৰখন বৰ ভাল। তাৰ ভাগ্যত জোন আহিব, সি বহুত সুখীও। কি হ'ল, মন মাৰি আছো যে? ভয় লাগে অ', মই বিধৱা দুখীয়াৰ পেট মোচা, আৰু তাই। হ'ব থ, তোৰ আজি পইচা নাই, কাইলৈতো হ'ব। পইচাই সকলো নেকি? হ'ব বাদ দে, ছোৱালীহে। তইনো কি? হ'ব তহঁতি দন নকৰিবি, বাদ দে। দুদিনমানৰ পিছত কৰি দিম বাৰু। আমাৰতো খাবলৈ চাউল নাই, আৰু মই কাম কৰিলেহে পইচা পাওঁ। লওঁ, নালাগে দে, তহঁতৰ পইচা আৰুনো কিমান আৰু ল'ম। আমি তোক বন্ধু বুলিয়ে সহায় কৰিছোঁ, নল'লে সঁচাকৈ বেয়া পাম। হ'ব তই এতিয়া ঘৰলৈ যা, ঘৰত ভাতটো খাই লগে, দুদিন ধৰি ভাত খোৱা নাই নহয়। হ'ব দে, যাওঁ। ঐ তোৰ আকৌ কি হ'ল? অঁ তোমাৰ দৰে দুখীয়া ল'ৰাটোৰ লগত মই জীৱন কটাব নোৱাৰোঁ। মোৰ ঘৰত গম পাইছে, চ' হোৱাট? প্লিজ মোক এটা বেয়া সপোন বুলি পাহৰি যোৱা। গুড বাই। পৰি। ঐ কি হৈছে আদি? তুমি আৰু মই একেলগে থাকিব নোৱাৰিম। হেল্ল' পৰী, কি হৈছে তোৰ?
জন্মসূত্ৰে ধনী দুখীয়া হোৱাটোৰ আদিৰ দুখ নেকি? মোৰ কথা মই জানো, কোনো নিহাৰিকাৰ বুজনি মোক প্ৰয়োজন নাই। লকডাউন খুলিলেই মই বাহিৰত পঢ়িবলৈ যাম। তহঁতৰ দৰে বন্ধু মোৰ নহ'লেও হ'ব। বাই। হ'ব দে আদি, আমি চবেই বুজাম। আমি আছো নহয় আদি। হ'ব এতিয়া বৈ কিবা এটা কৰিব লাগিব আৰু মোৰ সকলো সপোন এটি পলকতে থান বান হৈ গ'ল। ঐ পল, আদিয়ে মনত বহুত দুখ পাইছে। কি হ'ব জানো তাৰ জীৱনটো? সঁচা বে, কি হৈছে তাৰ জীৱনত একো ধৰিব পৰা নাই। ঐ ভৰিটো কোনে আহিছে চাত? ঐ এইটো আদি দেখোন। আঁতৰি যা, কাৰণ মই দুখীয়া। আদি উঠচোন। ঐ জীৱনত যিমানেই বিপদ নহওক, তই কেতিয়াও নাভাবি যে আমি তোক কিয় এৰি থৈ যাম। এয়াকে কয় প্ৰকৃত বন্ধুত্ব। ইয়াকে কয় প্ৰকৃত বন্ধুত্ব। জীৱনত বহুত দুখ পালো, কিন্তু এয়াই মোৰ সপোন। আদি 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 কি কৰিলি আদি তই এইবোৰ? আদি তই এইবোৰ কি কৰিলি? আদি আদি ঐ আদি ঐ আদি সপোন